তেখেতে হ'ল শ্ৰীমতী অলপ পিছত হৈ দিব বৰজান কনষ্টিটুৱেঞ্চিৰ আৰু আছে বকাজান কনষ্টিটুৱেঞ্চিৰ পৰা বীণা ভাদুৱাৰ পূৰ্ণিমা চৰেণ আৰু দীপক ঘোষ কথা NSCৰ কনষ্টিটুৱেঞ্চিৰ পৰা আছে মালতী হাতচেপি বিনাতী বিলম আৰু কাঞ্চি তেলাপী মালতী হাতচেপি বিনাতী বিলম তেখেতে হ'ল বিনাতী বিলম জোৰপথাৰ কনষ্টিটুৱেঞ্চিৰ পৰা আৰু আছে কাঞ্চি তেলাপী বিনাতী দাসা ভগৱতী তান্তি আৰু চামদেৰী আৰু পৰি ঠেংগাল ইউটিপি সাৰথী কৰ্মাকৰ আৰু কাকুৰ ৰংহাংপী পৰা প্ৰিয়া ইউটিপি সাৰথী কৰ্মাকৰ আৰু কাকুৰ ৰংহাংপী আপোনালোকে নাযাব হাৰভাত বিধায়ক সন্মানীয় দৰসিং ৰংহাং ডাঙৰীয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলত ইনচাৰ্জ ফুড এণ্ড ছাপ্লাই সন্মানীয় বিলিমোহন খাকলাৰী ডাঙৰীয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলত সন্মানীয় সকল MEC সকল বুথ চেয়াৰমেন সকল বোকাজান মিউনিচিপেল বৰ্ডত অধ্যক্ষৰ পৰা আৰম্ভ কৰি সন্মানীয় বিশিষ্ট অতিথিসকল আৰু দুৱাৰ বাগৰি নীললিপ আৰু দেওপানী আৰু লগতে চুৰুপথাৰ বোকাজান বৰজান সমষ্টিত পৰা অহা বেনিফিচিয়াৰী আই মাতৃসকল মই পোনপ্ৰথমে আপোনালোকক ইংৰাজী নতুন বছৰ আৰু আমাৰ ৰঙালী বিহু আহি আছে আৰু লগতে আমাৰ কাৰ্বিৰ অংকেৰ পূজা সকলোলৈ মোৰ ফালৰ পৰা পুনৰবাৰ কাৰ্ডৰ নমস্কাৰ জনাইছোঁ আই মাতৃসকল বাইদেউসকল আপোনালোকৰ দিন আজি যিবিলাকৰ ৰেচন কাৰ্ড নাই সেই ৰেচন কাৰ্ডত আপোনালোকৰ বিনামূলীয়া ৰেচন কাৰ্ড দিয়া স্বাৰ্থত আজি এই সভাটো আয়োজন কৰা হৈছে অপ্ৰক্ত বক্তা তেখেতসকল আপোনালোকৰ বিতংভাৱে বহলাই কৈছে যিবিলাকৰ আগত ৰেচন কাৰ্ড আছে তেওঁলোকৰ পাই থাকিব যিবিলাকৰ নাই তেওঁলোকৰ কাৰণে আজি 8,674 বেনিফিচিয়াৰিজ আজি ইয়াত বিতৰণ কৰা হ'ব সন্মানীয় আই মাতৃসকল যিবিলাকৰ ৰেচন কাৰ্ড আছে তাৰ লগতে সেই ৰেচন কাৰ্ড এটাই কাৰ্ড তাৰ লগতে আমাৰ বিনামূলীয়া ট্ৰিটমেণ্টৰ সুবিধাও পাব বুলি অথনি আমাৰ দৰসিং ৰংহাং ডাঙৰীয়া কৈছে সন্মানীয় আই মাতৃসকল ইয়াৰ চেল্ফ হেল্প গ্ৰুপবিলাক লিষ্ট আছেনে নাই আত্মসহায়ক গোট আপোনালোকৰ সদস্য আছেনে নাই ফৰ্ম লৈছেনে নাই সেইদিনা আপোনালোকে দিয়া নাই যদি আজি ল'ব আজিও পাই যাব ফৰ্মটো যিবিলাকৰ মেম্বাৰ যিবিলাকৰ চেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰ আত্মসহায়ক গোটৰ সদস্য আপোনালোকে প্ৰত্যেকজন মেম্বাৰে বছৰৰ 10,000 কৰি আপোনালোকৰ একাউণ্টত পাব এই বছৰৰ ভিতৰতে যিমানখিনি আমাৰ চেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰ্ছ আছে কিন্তু ফৰ্মটো ল'ব লাগিব ফৰ্ম ফিল আপ কৰিব লাগিব ফৰ্ম জমা হওঁতে 1 মাহ 2 মাহ 3 মাহ 4 মাহলৈকে আপোনালোকৰ সময় পাব কিন্তু ফৰ্ম লোৱাটো আজিকালি ভিতৰতে ল'ব লাগিব নহ'লে আপোনালোকে ফৰ্ম ফিল আপ নকৰিলে আপোনালোকে সেই টকাটো আপোনালোকৰ একাউণ্টত সোমাব নোৱাৰিব একাউণ্ট নম্বৰ দিব লাগিব
আপোনালোকৰ ফটো দিব লাগিব। এই বছৰৰ আপোনালোকৰ 5-10,000 টকা পাব। সৎ ব্যৱহাৰ কৰিলে অহা বছৰে আপোনালোকে পাব 15,000 টকা পাব। 15,000 টকা অহা বছৰ পাব। তাৰপিছত গৈ 1 লাখ পৰ্যন্ত অসম চৰকাৰে দিব। সন্মানীয় আই মাতৃসকল, সেইবিলাক সুবিধা কাৰ দিনত হৈছে? আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনতে হৈছে। প্ৰত্যেক মহিলাবিলাকে পাব। যিবিলাকৰ অৰুণোদয় পোৱা নাই, সেই অৰুণোদয় যিবিলাকৰ পোৱা নাই, আপোনালোকৰ অৰুণোদয় ফ্ৰী। আমাৰ লোকসভা নিৰ্বাচনৰ পিছত প্ৰত্যেকজন পৰিয়ালে অৰুণোদয় স্কিমৰ যিবিলাক পোৱা নাই, তেওঁলোকে পাব। আপোনালোকে চিন্তা কৰিব নালাগে। কিন্তু সন্মানীয় আই মাতৃসকল, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপোনালোকে আশীৰ্বাদ দিব লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকে আশীৰ্বাদ দিব লাগিব। 3 তাৰিখে আংলঙত আপোনালোকে সহায়িতা কৰিব লাগিব। ৰিচাৰ্ড টপি ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি, পবিত্ৰ ৰম্পি ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি, শ্ৰৱণ তেলেগাৰ পৰা আৰম্ভ কৰি, মুকুট মহন্তৰ পৰা আৰম্ভ কৰি, আমাৰ কাদম তেৰাংপিৰ পৰা আৰম্ভ কৰি, আমাৰ সূৰ্য ৰংফা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি, মধুজ্যোতি কেয়াৰ ফুকনত আৰু ডক্টৰ নমল মমিনক আপোনালোকে আশীৰ্বাদ আৰু সহায়িতা কৰিব লাগিব। বেলেগক আপোনালোকক मोटा सारा अच्छा सा फोटो चाहिए बोला कौन सा एंगल से चाहिए उनको